Hey guys, তো আজি যাবলৈ আছে নলবাৰী ৰাস। তো আপোনালোকে ভাবিছে কি নলবাৰী ৰাস হলি ৰাস দি থাকে কাৰণ এটা মানে ৰাসে চলি আছে। তো ৰাসৰে এদিন কাৰণ বেলেগ ইউটিউবাৰ দিনটো আপোনালোকে চাই, তো মোৰ কিয় নাচায়, ধেমালি কৰিছোঁ। তো যাবলৈ আছোঁ নলবাৰী ৰাস, মই লগ পাম অলপমান পিছত। তো ফাইনেলি গাইজ নলবাৰী ৰাস আহি পালোঁ। তো আমি প্ৰথম গেটখনেদি অহা নাই, এইটো জেল ৰোডেদি আহিছোঁ কাৰণ মানে সিভাগেদি বহুত ভিৰ হয়। তো এইভাগেদি আহিছোঁ। তো এইখন দেখিব পাৰিছে নলবাৰী জেল। নলবাৰী ৰাস কোনদিনাৰ দৰে ইমান মানুহ নাই বাৰু, কাৰণ আজি মানুহ কম আছে। আৰু মই দেউতাক কৈছিলোঁ যে দেউতাই এটা ব্লগ চেনেল খুলিব পাৰে, এনে ধেমালি কৰি। তই কি কবি, ব্লগ চেনেল খুলিব পাৰে এটা? আৰু এয়া হৈছে উজনিৰ পৰা নামনিলৈকে বিখ্যাত নলবাৰী ৰাস। মানুহ কিয় ইমান নলবাৰী ৰাস? তো ফাইনেলি গাইজ মূৰ্তি চাব আহি গ'লোঁ ভিৰৰ মাজত হ'লেও, কাৰণ ৰাস বুলিলে মূৰ্তি চোৱাটো ইম্পৰ্টেণ্ট না কি? আৰু গাইজ ইয়াতে পুতলা নাটো দেখাইছে, কিন্তু মানুহৰ দৰে একো দেখা নাপায়, সেইটো বেলেগ কথা। আৰু মানে বহুত মানুহ হৈছে যিহেতু কেনেকৈ দেখা পাম সেইটো। আৰু গাইজ ইয়াতে এটা মূৰ্তি হিচাপে ভাল বস্তু দেখাইছে, মানে এই নিচামুক্ত যে হ'ব লাগে সেইটোৰ ওপৰত এটা বনাইছে মূৰ্তি, সেইটো ভাল লাগিছে। ফাইনেলি আকৌ এবাৰ লগ পালোঁ পুতনাক, মানে হাউলি ৰাসত দেখাইছোঁ পুতনা বাইক, তো এতিয়া আৰু এবাৰ দেখালোঁ পুতনা। তো বাই বাই। আৰু গাইজ এয়া হৈছে গ্ৰন্থমেলা। দুখ লগা কথাটো এয়াই যে ইয়াত সকলোতকৈ মানুহ কম। আৰু গাইজ কিবা এটা কিনিব লৈছিলোঁ, দেউতা আৰু মই ধেমালি কৰিছোঁ যে ফিক্স প্ৰাইচ 10 টকা কমাই নিদিয়ে। ফিক্স প্ৰাইচ কৰে, আৰু গাইজ এই পোৱালিটোক চক, তেখেতসকলৰ দোকানৰ পৰা বোলে বস্তু চুৰ কৰি লৈ গৈছে কোনোবা মানে মানুহে, তাকে পুলিচো আহিছে। বেয়াও লাগে, ইমান কষ্ট কৰি খাই তাকো আৰু তাৰ পৰা যদি লৈ যায় বস্তু চুৰ কৰি, তাকে আৰু গাইজ মানুহ দেখিছেনে, এই দলংখনেদি উঠিব পাৰি নে কওকচোন, পৰি যদি মৰোঁ তেনেকুৱাতো। আমি বেলেগ ৰাস্তাদি গৈছোঁ আৰু আহি ভাবিলোঁ কিবা এটা খাই লোৱা যাওক। তো ভাবিলোঁ যে চাহ দিওঁ, চাহটো নাইয়ে, কফি পালোঁ। তো কফিৰ লগত আমি ভাবিলোঁ জিলাপি খাওঁ, তো জিলাপি ল'লোঁ। তো জিলাপি খাই আকৌ গ'লোঁ, মানে আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু। তো দেউতা আৰু মই ধেমালি কৰিলোঁ আকৌ, জানে আপোনালোক নহয়, তই সৰু থাকোঁতে আহিছিলে চাবা ৰাজসভা সৰুতে, তাৰমানে আমি আহোম খোজোতে আহিবানে আমাক পঢ়িব লাগে, আমি ৰাজসভা নিদেই তই ঠেইলে গুচি গৈছি চলিটো বাপৰে বাপ, কি ঠেইল হয়। আৰু গাই চবতকৈ দুখ লগা কথাটো, মই দেলহি গেটখন ওচৰৰ পৰা চাব নাপালোঁ, মানে পাহৰি গ'লোঁ। আৰু যদি ঘূৰি যাই চাব লগা হয় মানে মানুহৰ ভিৰত ৰাস চোৱাই নহ'ব আৰু গোটেই ৰাতিটো যাব। আৰু এতিয়া আমি ডিম্পুদাৰ দোকানত আহিছোঁ, কিবা এটা খালোঁ। আৰু গাইছ ইয়াতে কিছুমান জানিবলগীয়া কথা আছে, মানে ইতিহাসৰ কিছুমান বস্তু দেখাই দিয়া হৈছে ইয়াতে, তো আপোনালোকে চাব পাৰিব, বহুত ভাল লাগিছে। সঁচাকৈ এইটো ভাল লাগিছে, ভাল বস্তু মানে দেখাইছে মানে জানিবলগীয়া। আৰু আহি আমি পালোঁ আপোনাৰ এইখন মেলাখন, য'ত আপোনালোকে যি ইচ্ছা তাতে উঠিব পাৰে, মানে ভাল লগা বস্তু আৰু। তো আৰু ইয়াতে আহিছে আপোনালোকৰ চুনামি, গমেই পাইছে। নুঠো দিয়ক, আৰু মই নুঠো, নুঠো দিয়ক, কিবা কাৰণ আছে আৰু নুঠো, আৰু ইচ্ছাও নাই এনেকৈ মূৰ ঘূৰাব। তো এয়াই, কিন্তু গাইজ সিদিনা ইমান মানুহ হোৱা নাছিল, মানে যিদিনা গৈছিলোঁ সিদিনা মানে সোমবাৰ আছিল। তো ইমান মানুহ নাই, কাৰণ মানে বন্ধ বাৰ নহয় যে, এইটো কাৰণে। আৰু এতিয়া ঘৰ যাব লাগে, কাৰণ আৰু কিমান ৰাস চাম, তো ঘৰ যাবলৈ ওলাইছোঁ। আৰু গাইজ এটা বাচ্ছাৰ বাবে এইটো কিনিছিলোঁ, তো চাওকচোন কেনেকুৱা লাইট জ্বলোৱা তৰোৱাল। আগতে আমি এইবোৰ পাৱাৰ ৰেঞ্জাৰত দেখিছিলোঁ, পাৱাৰ ৰেঞ্জাৰতে দেখিছিলোঁ। আৰু যাবলৈ ওলাই দেখিলোঁ যে এইখন মেলাত দেখোন সোমোৱাই নাই। তো ভাবিলোঁ এবাৰ সোমাই যাওঁ, কাৰণ আহিছোঁ যেতিয়া চাইতো যাব লাগিব। তো আহি এনেকৈ পালোঁ, আৰু ইয়াতে গান গায়ো আছিল। তো ইয়াতে এখন মেলা, আৰু আপোনালোকে ইয়াতে খাব পাৰিব যি ইচ্ছা আপোনালোকৰ। ইয়াতে খোৱাৰ বাবে ব্যৱস্থা কৰা হৈছে, মানে খাবৰ বাবে মেইনলি ইয়াতে হৈছে চাগে, কাৰণ খোৱা বস্তুৱে বেছি। তো এতিয়া যাবলৈ ওলাইছোঁ, কিন্তু আহি ভাবিলোঁ যে ৰাতিৰ আহাৰ নোখোৱাকৈনো কেনেকৈ যাওঁ। তো ভাবিলোঁ যে খায়ে যাওঁ। তো আহিলোঁ এখন ধাবাত, তো কাৰণ হাউলিৰ ৰাসততো বহুত খাইছিলোঁ, কিন্তু ইয়াতে একো খোৱাই নহ'ল। তো ভাবিলোঁ ইয়াতে কিবা খায়ে যাওঁ। চ' গাইজ নলবাৰী ৰাসত আকৌ খাব নাপালোঁ কাৰণে ইয়াতে আহিছোঁ,
সেনেহেন নহয় আৰু মানে এতিয়া কিবা ৰাতিৰ আহাৰতে খাইছোঁ তো ফাইনেলি আহিল দিয়ক আমাৰ খাদ্য সুধা প্লেটকেইখন নহয় আহি আছে মানে পোলাও আৰু চিকেন কাৰী তো ফাইনেলি এইবিলাক খাই ঘৰলৈ আহিলোঁ চ' গাইজ ঘৰ আহি পালোঁ তো এতিয়া তো একো নাই আৰু ভিডিঅ'টো এতিয়া কিমান লম্বা হৈছে মই গম নাপাওঁ কাৰণ ভিডিঅ'টো এডিট কৰা হোৱা নাই তো যদি ভিডিঅ'টো হ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নাকি তো মই লগ পাম নেক্সট ভিডিঅ'ত